হু ইজ আদিত্য খাকলাৰী বোলা কেইজনক কৈছোঁ মই খুজি সন্মান ল'ব আহিছ আৰু সোধা আকৌ হু ইজ আদিত্য খাকলাৰী আদিত্য খাকলাৰীক ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি কোৱা কেইজনক কৈছোঁ ইমান সহজ নহয় আদিত্য খাকলাৰীক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে আদিত্য খাকলাৰীয়ে যদি এটা কিক মাৰে তহঁতক ব্ৰহ্মপুত্ৰত নহয় কোনখন সাগৰত পৰিবগৈ ঠিক নাই ভাৰত সাগৰে না আৰৱ সাগৰে না ক'ত পৰিব কোনখন সাগৰত পৰিবগৈ ঠিক নাই গতিকে কথাবিলাক অলপ মুখ চম্ভালি কবি হৈছ আদিত্য খাকলাৰী নহয় আদিত্য খাকলাৰী তহঁতৰ বাপেৰে চিনি পোৱা নাই ST হ'বলৈ আহি আছ খুজি সন্মান লৈ পেলাই ST হ'বলৈ আহি আছ আৰু হৈছ আদিত্য খাকলাৰী বুলি সোধ ST হ'বই পৰা নাই ST কৰণ কৰাই নাই এতিয়ালৈ তহঁতক কিন্তু তহঁতে আকৌ ST মূৰত উঠি তাণ্ডৱ নৃত্য দিলিয়েই জানিছোঁ আগলৈ গৈ তহঁতে ST সকলক কেনেকৈ ব্যৱহাৰ কৰিবি এতিয়াই গম পোৱা গৈছে হৈছ আদিত্য খাকলাৰী আদিত্য খাকলাৰী তহঁতৰ দেউতা এই সহজ সৰল মানুহখিনিক ঠগিব পাৰিম বুলিয়েতো খুজি সন্মান ল'ব আহিছ তহঁতে ক'লে লাজ পাবি জাতিদ্ৰোহীহঁত ক'লে লাজ পাবি তহঁতে এই নতুন জনজাতি আমাক কোনো প্ৰয়োজন নাই আৰু ব্যৱহাৰবিলাক ভালকৈ কৰিবি আদিত্য খাকলাৰীৰ ওচৰত যাবৰ কাৰণে তহঁতৰ দমেই নাই মই এটা কথা ক'লোঁ বিৰূপ মন্তব্য দিয়া মোৰ কোনো মনোভাৱ নাছিল কিন্তু হৈছ আদিত্য খাকলাৰীক ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি কৈ থকাত মই ক'ব লগা হৈছে জনজাতিকৰণ বিচাৰি আছ নহয় দম দি পেলাই নিবিচাৰিবি চৰকাৰক বিচাৰি তাক আমাক ক'বলগীয়া নাই কিন্তু আমাৰ আদিত্য খাকলাৰীয়ে হওক বা টংকেশ্বৰ ৰাভাকে হওক বেয়া কমেণ্ট কৰা তহঁতৰ কোনো অধিকাৰ নাই এই জনজাতি মানুহখিনি কিন্তু কাপোৰ পিন্ধি এই জনজাতি মানুহখিনি কাপুৰুষ নহয় কিন্তু আমি শক্তি আমাৰো আছে কিন্তু আমি কাজিয়া কৰা মনোবৃত্তিৰ মানুহ নহয় গতিকে মুখখন অলপ চম্ভালি ক'ব আগলৈ গৈ জনজাতি হ'ব খুজিছতো জনজাতি মানুহ হ'ল চিধা চাধা মানুহ জনজাতি মানুহ গতিকে জনজাতি মানুহক তেৰা বনাবলৈ চেষ্টা নকৰিব ব্ৰহ্মপুত্ৰত দলিয়াইটো কথাটো বাদেই 1 কিলোমিটাৰ নিলগৰ পৰা আঁতৰি যাব লাগিব মই ক'লোঁ এটা কথা হৈছ আদিত্য খাকলাৰী তহঁতৰ দেউতা বৰ্তমান ST হ'বলৈ আহি আছে ন বদন বৰফুকন কাক আনিছিলে ভালকৈ জানো তহঁতে